নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেল মাইনিজ কৰ্ণাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে কাতি বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। কাতি বিহুৰ বাবে মই আজি এটা তুলসী পুলি লগাম, তাকে দেখুৱাবলৈ লৈছোঁ আপোনালোকক। এইটো চাওকচোন, আমাৰ ফালে চোতাল বুলিবলৈ নাই, আছে যদিও মানে মাটি নাই, দেখিছেনে আপোনালোকে। আগতেও টাবে চাবে লগাই কাতি বিহু উদযাপন কৰোঁ। আজি ভাবিছোঁ অলপ বেলেগকৈ মানে তুলসীজোপা বেলেগ ধৰণে ৰুওঁ। বেলেগ ধৰণে নহয়, আগৰ পৰা আমাৰ সৰুকালত আমাক যেনেকৈ আমি ৰুইছিলোঁ চোতাল এখনত মাটি চিকুণাই ঢাপ বনাই, সেই অনুভৱখিনি আকৌ মই সজীৱ কৰিবৰ বাবে এই প্ৰচেষ্টাটো হাতত লৈছোঁ আৰু মোৰ ছোৱালীজনীকো দেখুৱাব খুজিছোঁ। আচলতে টাবত ৰুই কৰিলে সেই ফিলিংটো নাহে, আৰু যিহেতু আজিকালি মানুহৰ ঘৰত চোতাল পাবলৈ নাইকিয়া হৈছে, বেছিভাগতে গাঁৱতেই হওক বা চহৰতে হওক টাবতেই ৰোৱা দেখা যায়। এতিয়া মোৰ মাটি নাই যিহেতু মই কি কৰিছোঁ, এখন কাৰ্ডবৰ্ড লৈছোঁ, তাৰ ওপৰত পেকেটে কভাৰ কৰি দিছোঁ আৰু ডেক'ৰেশ্যনৰ কাৰণে কেইটামান কাঠৰ টুকুৰা লৈছোঁ। তাৰপিছত মাটি মৰিয়াই লৈছোঁ মিহি কৰি। তাৰপিছত আপোনালোকে চাই গৈ থাককচোন, ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আৰু আগতেও তেনেকুৱা ভিডিঅ' চাই থাকিবলৈ বিচাৰে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। ৰখাই দেখোঁ।